চি মানৱতা চি এই মানৱতাক ধিক্কাৰ জনাওঁ। হেল্ল' বন্ধুসকল, আজি এনেকুৱা এটা বিষয় লৈ আলোচনা কৰিম যি বিষয়ে বৰ্তমান পৃথিৱীত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। সেই বিষয়টো কি জানেনে? হয়তো বহুতেই শুনিছে আৰু বহুতেই শুনা নাই। সেই বিষয়টো হ'ল এপষ্টিন ফাইল। এই এপষ্টিন ফাইল কি আৰু ইয়াক লৈ কিয় ইমান চৰ্চিত? এপষ্টিন ফাইল এনেকুৱা এটা ফাইল য'ত এই বিশ্বৰ মানৱতাৰ গান গোৱা মানুহৰ আচল চৰিত্ৰটো প্ৰকাশ পাইছে। যিসকলে শান্তিৰ কথা কৈছিল, যিসকলে মানৱতাৰ কথা কৈছিল, তেওঁলোকৰ আচল চৰিত্ৰটো এই ফাইলে উদঙাই ধৰিছে। এই এপষ্টিন ফাইল আমেৰিকাৰ এজন ব্যৱসায়ী জেফ্ৰী এপষ্টিনৰ নামত নামকৰণ কৰা হৈছে। এই জেফ্ৰী এপষ্টাইনৰ এটা প্ৰাইভেট ব্যক্তিগত দ্বীপ আছিলে, য'ত কি কৰিছিল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছোৱালীসকলক কিডনেপ কৰি আনিছিল আৰু তেখেতসকলৰ সেই ছোৱালীসকলৰ লগত ছেক্স ট্ৰেফিকিং কৰা হৈছিল। আৰু সেই ছেক্স ট্ৰেফিকত কোনে লিপ্ত হৈছিল জানেনে? বিশ্বৰ মানৱতাৰ গান গোৱা এই ব্যক্তিসকল, যেনেকৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, আমেৰিকাৰ বিশিষ্ট ব্যৱসায়ী টেছলা কোম্পানীৰ মালিক ইলন মাস্ক, ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স এণ্ড্ৰিউ, ছৌদি আৰবিয়াৰ প্ৰিন্স মহম্মদ বিন ছলমান, বিল গেটছ, ভাৰতবৰ্ষৰ অনিল আম্বানী, পেট্ৰলিয়াম মিনিষ্টাৰ হাৰ্দিক সিং পুৰী, এই বাঘা বাঘা নেতাসকলৰ নাম এই ফাইলত সন্নিৱিষ্ট হৈ আছে। আচল কথাটো হ'ল কি জানেনে? এই যে আমি ইমান দিনে যে শুনি আহিছিলোঁ, যিসকলে শান্তিৰ কথা পাতিছিল, শান্তিৰ কথা কৈছিল, মানৱতাৰ গান গাইছিল, আজি এই ফাইলটোৱে আচল চৰিত্ৰটো উদঙাই ধৰিছে। তেওঁলোক যে খলনায়ক তাৰ প্ৰমাণ এই এপষ্টিন ফাইল, ৰক্ষকে যে ভক্ষক তাৰ প্ৰমাণ হ'ল এই এপষ্টিন ফাইল। গতিকে এনেকুৱা মানৱতা আমাক নালাগে যে আমি কথাত কম এটা আৰু কৰ্মত কৰিম এটা। যিসকলৰ নাম এই ফাইলত সন্নিৱিষ্ট হৈ আছে, বহুত ডাঙৰ ডাঙৰ নেতা, এই নেতাসকলৰ এতিয়া উচিত বিচাৰ হ'বনে নাই, নে এই ফাইলখন টকাৰ তলত পৰি থাকিব? ৰাইজসকল, আপোনালোকৰ মতামত দিব। ফাইলটোত যিসকলৰ নাম সন্নিৱিষ্ট হৈ আছে প্ৰত্যেকেই যে দোষী সেইটো নহয়। ইয়াত কোনোবাই নিৰ্দোষী থাকিব পাৰে, আকৌ কোনোবাই দোষী থাকিব পাৰে। উচিত তদন্ত হোৱাৰ পাছতহে আমি আচল ৰহস্যটো জানিব পাৰিম।